যে যিবিলাক ল'ৰা ছোৱালীয়ে আমাৰ লগত থাকি থাকি আমাক মন্ত্ৰী এমএলএ পাতি দিয়ে তেওঁলোকক আমি একো সহায় কৰিব নোৱাৰো। দাদা আপোনাৰ লগতে থাকিলো ইলেকশ্যনটোত গোটেই লাগিলো, দেউতাকে আহে মাকে আহে যে আমাক সহায় কৰি দিয়ক, চাকৰি দিয়ক। তেতিয়া আমি কওঁ যে এইবাৰ আমি মেৰিটৰ ওপৰত দিওঁ, আমি কাকো সহায় কৰিব নোৱাৰো। বহুতজনে বুজি পায় আৰু বহুতজনে মনতে ভাবি গৈছে যে অহাবাৰ ইলেকশ্যন আহক, তোকতো সহায় নকৰো, তইতো একো নকৰিলি। মনতে ভাবি গৈছে যোৱা দিনাখনে। গতিকে চাকৰি কেইটা দি যিমান ভাল লাগে আৰু ইলেকশ্যনটো ওচৰ চাপি আহিলে ইমানে ভয় লাগি থাকে যে ইমানে ৰিকুৱেষ্ট কৰিছিল কাকোতো দিব নোৱাৰিলো। আপোনালোকে নিজে দেখিছে যে আমাৰ পাৰ্টিৰ কিছুমান আমাৰ পাৰ্টিৰে লিডাৰে ঘৰত জাপে জাপে কল লেটাৰ ওলাইছে, চাকৰি কিন্তু কোনেও পোৱা নাই। চাকৰি অকল নিয়ম আৰু মেধাত পাইছে আৰু দুখীয়াই পাইছে, তাৰ বাদে কোনেও পোৱা নাই। আমি কিমান মানুহক না আৰু তাৰ কাৰণে কিমান মানুহৰ কি অৱস্থা হ'বলগীয়া হৈছে যে মানুহ ৰঙা ঘৰো পাবলগীয়া হৈছে, কিন্তু চাকৰি পাব পৰা হোৱা নাই। চাকৰি অকল মেৰিটত পাইছে। আমাৰ এমএলএ টিভিত কৈ আছে যে মই কি এমএলএ হলো, চতুৰ্থ শ্ৰেণীৰ চাকৰি এটাও দিব নোৱাৰিলো। সঁচা কথা, দিবতো পাৰা নাই। ইমানখিনিৰ পিছত আমি কি বিচাৰিম? আমি বিচাৰিম যে এই নিযুক্তিৰ প্ৰক্ৰিয়াই অসমৰ চৰকাৰী কাৰ্যালয়সমূহত এটা পৰিষ্কাৰ পৰিৱেশ সৃষ্টি কৰক। পুলিচে ধৰিব, হাত উঠাব, এৰেষ্ট হ'ব, টকা ল'ব, তেনেকুৱা কৰ্মচাৰীবিলাক নোহোৱা হৈ যাওক আৰু এটা খুব ভাল পৰিৱেশত অসমৰ মানুহক আমি যাতে সেৱা আগবঢ়াব পাৰোঁ। আজি 10জন ল'ৰাক মই চাকৰি দিব পৰা নাই, 10জন ল'ৰাই মোক বেয়া পাইছে। কিন্তু আপোনালোকৰ কাৰ্যালয়লৈকে যিবিলাক মানুহ আহিব, আপোনালোকৰ ব্যৱহাৰ পাতি কাম কাজ যেতিয়া খুব ধুনীয়া হ'ব, তেতিয়া মানুহে ক'ব যে নহয়, আমাৰ ল'ৰাক যদিও দিব পৰা নাই মুখ্যমন্ত্ৰীয়ে, চাকৰি কিন্তু ভাল ল'ৰা ছোৱালীক দিছে, গ'লে অফিচটোত ভাল লাগে। এই পৰিৱেশটো যেতিয়ালৈকে অসমত বৰ্তি থাকিব তেতিয়ালৈকে মেধাৰ ওপৰত নিযুক্তি হ'ব। যদি দুয়োফালে মানুহে লাভ নাপায় তেতিয়া মানুহে সহজ ৰাস্তাটো বিচাৰি ল'ব যে যেনে তেনে মিলাই মিছাই চাকৰি দিব লাগে। যেতিয়ালৈকে মেধাৰ ওপৰত পোৱা ল'ৰা ছোৱালীবিলাকে ভাল কৰি ৰাইজক উপকাৰ কৰিব, ৰাইজৰ কাম কৰিব, সকলোৱে ভাবিব যে মোৰ ল'ৰাই চাকৰি নাপালেও অন্ততঃ মণ্ডল অফিচত গ'লে কামটো ফটক কৰি হয়, চৰকাৰী কাৰ্যালয়ত গ'লে কামটো ধুনীয়াকৈ হয়, কোনেও টকা পইচা চাহ খোৱাৰ খৰচ নিবিচাৰে। তেতিয়া আমাৰ সমাজখনে এই মেধাৰ ওপৰত হোৱা নিযুক্তি প্ৰক্ৰিয়াক সমৰ্থন কৰে আৰু তেওঁলোকে এই প্ৰক্ৰিয়াটোক নিজৰ ক্ষতি হ'লেও এই প্ৰক্ৰিয়াটো অব্যাহত থকাটো বিচাৰে।